নমস্কাৰ বন্ধুবান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব সুৰভিয়ে আজি পৰীৰ খবৰ ল'বলৈ ত্ৰিদীপহঁতৰ ঘৰলৈ যাব আৰু ত্ৰিদীপহঁতৰ ঘৰলৈ গৈ ত্ৰিদীপ নথকা কথাটো গম পাই সুৰভিৰ মনটো বহুত ভাল লাগিব আৰু সুৰভিয়ে আজি মই ভাল টাইমতে আহিছোঁ, কিবা এটা কৰিবই লাগিব বুলি সুৰভিয়ে চিন্তা কৰি থাকিব আৰু সেই সময়তে ত্ৰিদীপৰ মাকে সুৰভিৰ ফালে চাই থাকিব। এতিয়া বাৰু সুৰভিয়ে পৰীৰ লগত কি কৰিব দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত শেৱালি সোণৰ ওচৰলৈ আহিব আৰু সোণৰ ওচৰলৈ আহি সিহঁতৰ ছোৱালীজনীক যে অঞ্চুৱে বহুত বেয়াকৈ গৈছে সেই কথাটো সোণৰ আগত ক'ব আৰু তেতিয়া শুনে তুমি মোক এইবোৰ কথা কৈ নাথাকিবা, মিছামিছি মোৰ দাদাৰ লগত কাজিয়া হ'ব বুলি শেৱালিৰ আগত ক'ব। এতিয়া বাৰু শেৱালিয়ে কি ক'ব দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। ইফালে আজিৰ খণ্ডত শেখৰে পুৱতিক লগ ধৰিবলৈ যাব আৰু পুৱতিক লগ ধৰিবলৈ গৈ তোৰ বাবে মই বহুত বছৰ কাৰাগাৰত থাকিবলগীয়া হৈছে, গতিকে ইয়াৰ শাস্তিটো তই পাবিয়ে বুলি শেখৰে চিন্তা কৰিব। এতিয়া বাৰু শেখৰে পুৱতিৰ লগত কি কৰিব দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদি আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।